Hello friends, welcome to my channel Compass 360. যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীৰ পৰা অসমীয়ালৈ আৰু অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব নোৱাৰে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভিডিঅটো আগবঢ়োৱা হৈছে। এই ভিডিঅটো শেষলৈ চালে ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় উপকৃত হ'ব বুলি আশা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅটোৰ পৰা ইংৰাজীত কথা কোৱা, অনুবাদ কৰা আদি শিকিব পাৰিব। গতিকে ভিডিঅটো মনোযোগেৰে শেষলৈ চাই থাকক। ইট মানে হল খোৱা। I eat মই খাওঁ। I don't eat মই নাখাওঁ। এইদৰে আৰু অলপ ডাঙৰ বনাই লওক। I eat rice মই ভাত খাওঁ। I don't eat rice মই ভাত নাখাওঁ। ঠিক সেইদৰে I read মই পঢ়ো। I don't read মই নপঢ়ো। I go মই যাওঁ। I don't go মই নাযাওঁ। এইদৰে আপোনালোকে নতুন নতুন ভাৰ্ব যোগ কৰি এইদৰে প্ৰেক্টিছ কৰক। নেক্সটটো হৈছে I go to market মই বজাৰলৈ যাওঁ। I don't go to market মই বজাৰলৈ নাযাওঁ। ঠিক সেইদৰে I go to school মই স্কুললৈ যাওঁ। I don't go to school মই স্কুললৈ নাযাওঁ। ঠিক সেইদৰে আপোনালোকে স্কুলৰ ঠাইত অন্যান্য ঠাইৰ নাম যোগ কৰি প্ৰেক্টিছ কৰক। পৰৱৰ্তী গঠনটো হৈছে nothing to say। ইয়াৰ অৰ্থ হৈছে ক'বলৈ একো নাই। সেইদৰে to eat খাবলৈ একো নাই। আৰু উদাহৰণ চাওক nothing to read পঢ়িবলৈ একো নাই। nothing to write লিখিবলৈ একো নাই। আপোনালোকে এইদৰে ৰিডৰ ঠাইত বা ৰাইটৰ ঠাইত আপোনালোকে অন্যান্য নতুন নতুন ভাৰ্ব যোগ কৰি এইদৰে প্ৰেক্টিছ কৰক। পৰৱৰ্তী গঠনটো হৈছে let me go। ইয়াৰ অৰ্থ হৈছে মোক যাবলৈ দিয়া। ঠিক সেইদৰে let me eat মোক খাবলৈ দিয়া। আৰু উদাহৰণ চাওক let me read মোক পঢ়িবলৈ দিয়া। let me write মোক লিখিবলৈ দিয়া। এই বাক্যকেইটা মান্য অৰ্থত ক'বলৈ হ'লে মোক খাবলৈ দিয়ক, মোক যাবলৈ দিয়ক, মোক পঢ়িবলৈ দিয়ক এইদৰেও প্ৰকাশ কৰিব পাৰি। ঠিক এইদৰে go, eat, read, write আদিৰ ঠাইত নতুন নতুন ভাৰ্ব যোগ কৰি এইদৰে প্ৰেক্টিছ কৰক। পৰৱৰ্তী গঠনটো হৈছে let's go to গুৱাহাটী। ইয়াৰ অৰ্থ হৈছে বলা আমি গুৱাহাটীলৈ যাওঁ। ঠিক সেইদৰে let's go to Delhi ইয়াৰ অৰ্থ হৈছে বলা আমি দিল্লীলৈ যাওঁ। আৰু দুই এটা উদাহৰণ চাওক let's go to England বলা আমি ইংলেণ্ডলৈ যাওঁ। let's go to America বলা আমি আমেৰিকালৈ যাওঁ। এইদৰে আপোনালোকে আমেৰিকাৰ ঠাইত অন্যান্য ঠাইৰ নাম যোগ কৰি এইদৰে প্ৰেক্টিছ কৰক। পৰৱৰ্তী গঠনটো হৈছে no need to go। ইয়াৰ অৰ্থ হৈছে যোৱাৰ প্ৰয়োজন নাই। ঠিক সেইদৰে no need to come ইয়াৰ অৰ্থ হৈছে অহাৰ প্ৰয়োজন নাই। এইদৰে আৰু উদাহৰণ দুই এটা চাওক no need to eat খোৱাৰ প্ৰয়োজন নাই। no need to see দেখাৰ প্ৰয়োজন নাই। no need to read পঢ়াৰ প্ৰয়োজন নাই। no need to write লিখাৰ প্ৰয়োজন নাই। আপোনালোকে এইদৰে read, write, go, see আদিৰ ঠাইত অন্যান্য নতুন ভাৰ্ব যোগ কৰি এই নিয়মমতে এই গঠনমতে আৰু নতুন নতুন বাক্য গঠন কৰক। পৰৱৰ্তী গঠনটো হৈছে it is time to read now। ইয়াৰ অৰ্থ হৈছে এতিয়া পঢ়াৰ সময় হৈছে। ঠিক সেইদৰে it is time to eat now এতিয়া খোৱাৰ সময় হৈছে। আৰু দুই এটা উদাহৰণ চাওক it is time to write now এতিয়া লিখাৰ সময় হৈছে। it is time to go now এতিয়া যোৱাৰ সময় হৈছে। ঠিক এইদৰে আপোনালোকে it is time to তোৰ পিছত নতুন নতুন ভাৰ্ব যোগ কৰি এইদৰে বাক্য গঠন কৰক। পৰৱৰ্তী গঠনটো হৈছে try to say। ইয়াৰ অৰ্থ হৈছে ক'বলৈ চেষ্টা কৰা। ঠিক সেইদৰে try to understand ইয়াৰ অৰ্থ হৈছে বুজিবলৈ চেষ্টা কৰা। আৰু দুই এটা উদাহৰণ চাওক try to write লিখিবলৈ চেষ্টা কৰা। try to read পঢ়িবলৈ চেষ্টা কৰা। এইদৰে আপোনালোকে try toৰ পিছত আৰু নতুন নতুন ভাৰ্ব যোগ কৰি প্ৰেক্টিছ কৰক। পৰৱৰ্তী গঠনটো হৈছে stop writing। ইয়াৰ অৰ্থ হৈছে লিখা বন্ধ কৰা। ঠিক সেইদৰে stop reading পঢ়া বন্ধ কৰা। আৰু দুই এটা উদাহৰণ চাওক
ষ্টপ ইটিং খোৱা বন্ধ কৰা। এইদৰে আপোনালোকে ষ্টপৰ পিছত নতুন নতুন ভাৰ্ব যোগ কৰি সেই ভাৰ্বৰ লগত আইএনজি যোগ কৰি এইদৰে প্ৰেক্টিচ কৰক আৰু নতুন নতুন বাক্য গঠন কৰক। পৰৱৰ্তী গঠনটো হৈছে ষ্টাৰ্ট ৰিডিং। ইয়াৰ অৰ্থ হৈছে পঢ়া আৰম্ভ কৰা। ঠিক সেইদৰে ষ্টাৰ্ট ৰাইটিং লিখা আৰম্ভ কৰা। আৰু দুই এটা উদাহৰণ চাওক। ষ্টাৰ্ট ইটিং খোৱা আৰম্ভ কৰা। ঠিক এইদৰে আপোনালোকে ষ্টাৰ্টৰ পিছত নতুন নতুন ভাৰ্ব যোগ কৰি এইদৰে প্ৰেক্টিচ কৰিব। এই ভিডিঅ'টোত উল্লেখ কৰা প্ৰত্যেকটো বাক্যৰ গঠন যদি ভালকৈ বুজি পাইছে তেনেহ'লে এইদৰে আপোনালোকে নতুন নতুন বাক্য গঠন কৰক আৰু প্ৰেক্টিচ কৰক। প্ৰেক্টিচ কৰিলেহে আপোনালোকে ইংৰাজী ভাষা অতি সহজে শিকিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।